এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয়। আমাৰ মামাৰ মানে হিলি গৈছে। সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে সেই কথাষাৰ প্ৰশ্ন কৰিছে, ভাল কথা। কুৰ্চীত বহি দূৰৰ পৰা জ্ঞান দি থকা এজন নেতাতকে এই চেণ্ডেল পিন্ধি আৰু পানীৰ মাজত সাঁতুৰি মানুহক সহায় কৰা এজন নেতা বহুত বেছি উন্নত আমাৰ চকুত। কেছ পইচা অধ্যক্ষ মহোদয়, নগদ টকা, আমি সাহস নকৰো অধ্যক্ষ। আপুনি বাছ নিজকে ঠিক কৰিবলৈ, নিজকে মানুহৰ চকুত ভাল কৰিবলৈ এই বেলেগৰ বদনামখিনিহে গাবলৈ জানিলে। আচলতে আপুনি ৰাজনীতি আৰু সেই ৰাজগাদ্দিখন ধৰি থকা মানুহ নহয়। আপুনি আচলতে কেনেকুৱা মানুহ হ'ব লাগিছিলে, এই গাঁৱৰ যে কেইগৰাকীমান মহিলা আছে, ইফালৰ কথা সিফালে, সিফালৰ কথা সিফালে লগাই মানুহৰ বদনাম গাই পেলাই যে ভাবে নিজৰ যিখিনি পাপ সেইখিনি ধোৱা যাব নেকি, নিজৰ যিখিনি বদনাম সেইখিনি নাইকিয়া হ'ব নেকি বেলেগৰ বদনাম কৰি দিলে। এই নিজৰ তুল্য বনাব বিচাৰি থাকে যে বেলেগৰ বদনাম কৰি, সেই আপুনি সেই জাত মহিলাৰ নিচিনা মানে। নিজে যিখিনি কৰিব পৰা নাই সেই কামখিনি বেলেগ এজন মানুহে কৰি আছে। মানুহজনে কিয় কৰিব তাতো তেওঁৰ চকু, মানে কিয় কৰিছে সেইটোত তেওঁৰ মতলব নাই। তেওঁৰ কথা হৈছে কি, মই মানুহৰ আগত ভাল হৈ থাকিব লাগিব। সি কেনেকে ভাল হ'ল, অখিল গগৈ কেনেকে ভাল হ'ব পাৰে মানুহৰ আগত, অখিল গগৈ হৈ পেলাই মানুহে কেনেকে ভাল কৈ আছে, বা বদৰুদ্দিনৰ বিষয়ে কেনেকে ভাল কৈ আছে। মানে অখিল ছাৰ আৰু বদৰুদ্দিন ছাৰৰ যিখিনি নাম লৈ আছে মানুহে, সেইখিনি মানে মামাৰ মাথা ওপৰেদি পাৰ হৈ আছে যে বা মানুহবিলাকে নাম লৈ আছে, যিকেইটা মানুহক মই ইমান বেয়া বেয়া বুলি ৰাইটা ফেলাই থাকো সেইকেইটা মানুহৰ নাম লৈ আছে, কেনেকে সহ্য কৰিব পাৰিম মানে। এতিয়া মামালৈ মোৰ এটা প্ৰশ্ন হৈছে কি, মামা তোমাৰ পইচাখিনি কিমান নেকিৰ পইচা, কিমান নেক কাম কৰি পাইছা তুমি পইচাখিনি, সেইটো কোৱাচোন। বেলেগৰ পইচাৰ হিচাপ পিছত ল'বা।